বিজেপিক নিৰ্বাচনত জয়ী কৰাবলৈ ফিল্ডত নামিল আজমল। বিজেপিৰ পথ মসৃণ কৰিবৰ বাবে আজমলে অসমলৈ আনি আছে ওএছিক। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰে মিলি অতি উগ্ৰ সাম্প্ৰদায়িক ৰাজনীতিৰ পথাৰলৈ অসমক পৰ্যবেক্ষিত কৰিবলৈ আজমলৰ লেতেৰা খেল আৰম্ভ। ঠিক সেই সময়তে দিল্লীত আজমলৰ মুখা খুলিলে জমিয়তৰ নেতা আৰছাদ মাদানীয়ে। বিজেপিৰ হাতৰ পুতলা হৈ নাচিছে বদৰুদ্দিন আজমলে। বিজেপিয়ে কোৱা কথাবোৰ ভাটুৰ দৰে কৈ যায় আজমলে। বদৰুদ্দিন আজমল সন্দৰ্ভত এই বিস্ফোৰণ আৰছাদ মাদানীৰ। নিৰ্বাচনৰ বতৰত বিজেপিৰ বাবে চকুৰ কুটা দাঁতৰ খোল বদৰুদ্দিন আজমল। বিগত দুটা নিৰ্বাচন এই আজমলৰ হাতত ধৰিয়ে বিজেপিয়ে পাৰ হৈছে। বিগত নিৰ্বাচনত আজমলৰ বুকুচাত উঠিয়ে আগবাঢ়ি গৈছিল হিমন্ত বিশ্ব শৰ্মা। সেই খেল আকৌ আৰম্ভ কৰিছে। বিগত দুটা সপ্তাহ ৰাজ্যৰ ৰাজনীতিত উন্নয়ন, অৰ্থনীতি, দুৰ্নীতিয়ে নিয়ন্ত্ৰণ কৰি ৰখাত জুলুকা জুলুকে পানী খাইছে বিজেপিয়ে। যেন পানীত হাঁহ নচৰা অৱস্থা। উজনিত বিজেপিৰ অৱস্থা একেবাৰে বেয়া। বিজেপি সন্দিহান কি হ'ব ফলাফল। এই কঠিন পৰিৱেশৰ পৰা বিজেপিক উদ্ধাৰ কৰাৰ অস্ত্ৰ এপাতেই আজমল। আৰু বিজেপিক উদ্ধাৰ কৰিবলৈ ফিল্ডত নামিছে বদৰুদ্দিন আজমল। লগত লৈ আহিব বহু বিতৰ্কিত আছাদুদ্দিন ওৱেছিক। অসমত আজমল পাৰ্টিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব ওৱেছিয়ে। বহুত দিনৰ পৰা আমাৰ ডায়লগ চলি আছে, তেখেতৰ লগত কথা পাতি চলি আছে। মই এটাই ৰিকুৱেষ্ট ৰাখিছিলোঁ বুলি, আপুনি ইয়াত যদি आए 1-2 दिन आप टाइम दे देंगे तो हमारी पार्टी का बड़ा फायदा हो जाएगा। यहाँ आपके फॉलोअर्स बहुत है, लाखों में, वो आपको चाह रहे। तो अल्टिमेटली আজি তেখেতে মিটিং দিছিল দিল্লীত। মোৰ আব্দুৰ ৰহমান, মোৰ MLA মলৰা, সি গৈছে। যোৱাৰ পিছত মোৰ লগত টেলিফোনত মাত হৈছে। আৰু তেখেতে আব্দুৰ ৰহমানে এটা কথা 2 তাৰিখ 3 তাৰিখ 2 দিন তেখেতে হেলিকপ্টাৰত দিছে। আমি ক'ত ক'ত কৰিম, কেনেকুৱা কৰিম, এইটো মোৰ ওপৰত ইণ্ডিপেণ্ডেণ্ট দি দিছে, কোনো এইটো নাই। এইটো আমাৰ গোটেই অসমৰ কাৰণে, আমাৰ UDF প্ৰেমী, আমাৰ ফলোৱাৰ্ছৰ কাৰণে, চবৰ কাৰণে বহুত খুচিৰ কথা। কিয় আজমলে ওৱেছিক অসমলৈ আনিব বিচাৰিছে? বিগত লোকসভা নিৰ্বাচনত সংখ্যালঘু জনতাই আজমলৰ কঁকাল ভাঙি দিয়াৰ পিছত এতিয়ালৈকে ঠিক হ'ব পৰা নাই UDF আৰু আজমল বাহিনী। সিদিনা সংখ্যালঘু ভোট লাভৰ আশাত হিমন্ত বিশ্ব শৰ্মাক টাৰ্গেট কৰি আজমলে কৈছিল মুখ্যমন্ত্ৰীক টুকুৰা টুকুৰ কৰি দিব। মুখ্যমন্ত্ৰীৰ প্ৰত্যুত্তৰো আহিল কামিখাৰ ভাঙি দিয়া হ'ব আজমল বাহিনীৰ। আমি আর বুড়িয়াত নাজানো, এইবার আমি হেমন্ত বিশ্ব শর্মার টুকরা টুকরা করে দিম, ভাঙি পেলাই দিম। হেমন্ত বিশ্ব শর্মা অসমৰ পৰা যাব, জয় ক'ত কি চাকৰি কৰে আমি নাজানো। হলে অসমত হেমন্ত বিশ্ব শৰ্মা বিজেপিক আমি থাকিবলৈ নিদিওঁ, এইটো আমাৰ কথা। হেমন্ত বিশ্ব শৰ্মাক আমি ছাপোৰ্ট নিদিওঁ। কংগ্ৰেছে আমাক সাহায্য কৰা নাই, নহ'লে আমি এক হ'লে হেমন্তক আমি ইয়াৰ পৰা বিদায় দিব পাৰিলে হয়। সব খেদিম। এইবাৰতো হাৰ মোৰ ভৰি হাত ভাঙিলোঁ, অহাবাৰ ৰাজনৈতিকভাৱে মেৰুদণ্ডও ভাঙি দিম। আজমলে হওক, গৌৰৱ গগৈ হওক, অসমীয়া মানুহৰ আগত থিয় হ'ব নোৱাৰে। এই দিন পাৰ হৈ গ'ল। এতিয়া প্ৰেছত বাইট দি নহ'ব। মই 1.5 লাখ বিঘা মাটিৰ পৰা খেদিলোঁ, কোনোবাই কিবা কৰিব পাৰিলে নেকি? গতিকে মই প্ৰেছত বাইট দি কাম নকৰোঁ, মই হাতে কামে কৰা মানুহ। আজমল আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সাম্প্ৰদায়িক ৰাজনীতিয়ে বিশেষ কাম নিদিলে, গুৰুত্ব নিদিলে অসমৰ ৰাইজে। কি কৰিব কি নকৰিব ৱা দি নাপায় মুখ্যমন্ত্ৰীৰ মন্ত্ৰণাত আজমলে অসমলৈ আনিবলৈ লৈছে সাম্প্ৰদায়িক ওৱেছিক। আজমলে পুত্ৰক দূত হিচাপে ওৱেছিৰ কাষলৈ প্ৰেৰণ কৰিলে, কথাও পাতিলে ফোনত। এতিয়া আজমলৰ হৈ নগাঁও, ধুবুৰীৰ ফালে নিৰ্বাচনী প্ৰচাৰলৈ আহিব আছাদুদ্দিন ওৱেছি। ইয়াৰ পিছত অসমৰ পৰিৱেশ কি হ'ব? হিন্দু মুছলমানৰ বিদ্বেষ, এক প্ৰচণ্ড ঘৃণাৰ পৰিৱেশ বিয়পাই ওৱেছিয়ে উভতিব। আৰু আজমল হিমন্তই গোজপুতি বহিলৈ লাগি যাব হিন্দু মুছলমানৰ ৰাজনীতিত। এই পৰিৱেশ ইতিমধ্যে ৰাজনীতিৰ ভূৰখা মহলে দেখা পাইছে। সেয়া জমিয়তৰ নেতা আৰছাদ মাদানীয়ে কৈছে আজমল হিমন্ত বিশ্ব শৰ্মাৰ মানুহ। বিজেপি হিমন্তই যি কয় আজমলে তাকেই কৰে। बीजेपी की पॉलिसी के मुताबिक अजमल बात करते हैं और उसका 100% पूरा फायदा बीजेपी उठाती है। मुसलमान को अलग करते हैं, हिंदुओं को अलग करते हैं। इसलिए हम इसके मुखालिफ हैं। हमने उनको समझाया था, वो हमारी जमीयत उलमा के सदर थे। जब वो नहीं माने तो हमने उन्हें अलग कर दिया। अब वो खुल करके अपनी पार्टी की बुनियाद के ऊपर हिंदू मुसलमान को तफरीक में डाल करके 100% मैं कहता हूँ कि वो बीजेपी को, चीफ मिनिस्टर को फायदा पहुँचाना चाहते हैं। इसलिए हम उसके मुखालिफ हैं। जमीयत उलमा ये काम नहीं करती है।
আচলতে হিন্দু মুছলমানৰ মাজত বিভেদ আনি ৰাজনীতি কৰিব বিচৰা এই মানুহবোৰ মানৱতাৰ শত্ৰু, অসমৰ শত্ৰু, অসমীয়াৰ শত্ৰু। এই পংকিল মস্তিষ্কৰ মানুহবোৰৰ পৰা আঁতৰি থকাই সমাজৰ লগতে প্ৰতিগৰাকী ব্যক্তিৰ বাবে শুভদায়ক। ওৱেইচি আজমলৰ পৰা আঁতৰি থাকক। বিজেপি নেতা সাম্প্ৰদায়িক কথাৰ পৰা নিজকে আঁতৰাই ৰাখক। অসমখন বচাই ৰাখক। প্ৰতিগৰাকী সচেতন ব্যক্তিৰ মনত হয়তো এতিয়া এই চিন্তাই বাহ লৈছে। নিউজ ডেস্ক ৰিপৰ্ট, অসম ডেইলি 24।